এটা থাকিয়ে গ'ল তেওঁৰ নামত এজোপা গছ হৈ গ'ল হয়নে সেইটোতকে ভাল কথা কি হ'ব পাৰে আমাৰ কাৰণে যেটো তেওঁ গছক খাবতা মানুহ গছৰ লগত কথা পতা মানুহ এটা তেওঁ এজোপা গছ হৈ গ'ল জুবিন গাৰ্গ নামটো তাত স্থায়ী হৈ থাকি যাব সেইটো আমাৰ কাৰণে আটাইতকৈ সুখৰ কথা আমাৰ অসমৰ কাৰণে গৌৰৱৰ কথা সেইটো আমাৰ দেশৰ কাৰণে গৌৰৱৰ কথা প্ৰকৃতি সন্তানলৈ প্ৰকৃতি আটাইতকৈ শ্ৰেষ্ঠতম উপহাৰ যিজন ব্যক্তিয়ে প্ৰকৃতিৰ সন্তান বুলি নিজকে সদায় কৈছিল প্ৰকৃতিৰ পূজা কৰিছিল তেওঁ গতিকে প্ৰথম হয়তো সেই উপহাৰ সেই সন্মান মৰম আৰু আটাইতকৈ ডাঙৰ কথা ন্যায় প্ৰকৃতিয়ে প্ৰথম দিছে সেয়া ন্যায়ৰ প্ৰথম পদক্ষেপ বুলি মই ভাবিছোঁ আৰু মৰমৰ উপহাৰ তেওঁ কায়িক উপস্থিতি অনুপস্থিতিৰ কথা নাই সেয়া প্ৰকৃতিয়ে নিজৰ সন্তানৰ প্ৰতি সেয়া উপহাৰ দিছে আৰু ধন্যবাদ জনাইছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ বটানী ডিপাৰ্টমেণ্ট প্ৰফেচাৰ নমিতা নাথ আৰু স্কলাৰ বৰ্ণালী দাস